Hey dosto, welcome to my channel Figu Banal. আপোনালোকক স্বাগতম জনাইছো। তো অলপ জোৰতে কথা কলো কাৰণ জানে নহয়, কিন্তু আজিৰ যেটো ভিডিও আপোনালোকৰ তাতে পঠাম সেই ভিডিওটোৰ মেইন টপিকটো হৈছে যিখন কেইদিনমান আগতে যান বাহন আইন প্ৰণয়ন কৰা হৈছে। এই আইনখনৰ ওপৰত আজি কেইটামান কথা ক'বলৈ ওলাইছো যাতে আপোনালোকে ভিডিওটো চাই ভাল পায় আৰু কিছুমান নিয়মাৱলী জানিবলগীয়া নিয়মাৱলী আপোনালোকক আজি শুনাম। সেই নিয়মাৱলীবিলাক আপুনি যদি ফলো নকৰে তেতিয়াহ'লে আপোনালোকে যাব লাগিব কাৰাগাৰ আৰু ভৰিব লাগিব অধিক পৰিমাণৰ জৰিমনা। তো বেছি কথা নকৰাকৈ আজি এই টপিকটোৰ ওপৰত ভিডিওটো আৰম্ভ কৰিবলৈ আহিছোঁ। কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে ভিডিওটো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো বলক আজি এই যান বাহন আইনৰ ওপৰত ভিডিওটো আৰম্ভ কৰিবলৈ আহিছোঁ। তো প্ৰথম যিটো নিয়মাৱলী সেই নিয়মাৱলীটো হ'ল যে আপোনালোকৰ হেলমেট আমি সদায় লগত ৰাখিব লাগে। তথাপিও কেতিয়াবা আমি পাহৰাৰ ফলত হেলমেট নিব পাহৰোঁ, হয়নে? এইটো সকলোৰে ক্ষেত্ৰত হয়, হেলমেট নিনিয়াটো। তো হেলমেট সকলোৱে নিব, এইটো মই ৰিকুৱেষ্ট কৰিছোঁ যে হেলমেট নোলোৱাকৈ কলৈকো নাযাব, কাৰণ হেলমেটে আমাৰ এই মূৰটো ছেভ কৰি ৰাখে। আৰু যদি আপুনি হেলমেট নিনিয়ে তেতিয়াহ'লে আপুনি জৰিমনা ভৰিব লাগিব পূৰ্বতকৈ বেছি টকা, প্ৰায় 1000 টকা। তো 1000 টকা ভৰাতকৈ আপুনি যদি হেলমেটটো নিয়ে তথাপি আপোনাৰ জীৱন সুৰক্ষা হ'ব, আপোনাৰ এই মূৰটো বাচিব। সেইকাৰণে মই অনুৰোধ জনাইছোঁ হেলমেট সদায় নিজৰ লগত ৰাখিব। যিটো প্ৰথম নিয়মটো আপোনালোকে দেখা পাইছে, এই হেলমেটটো সদায় নিজৰ লগত ৰাখিব। তো ইয়াৰ পিছত দ্বিতীয় নিয়মটো মই কৈ আছোঁ। দ্বিতীয় নিয়মটো হৈছে যে ড্ৰাইভিং লাইচেন্স, যিখন অতিকৈ প্ৰয়োজনীয় বস্তু হয়। ড্ৰাইভিং লাইচেন্স নিব লাগে, ড্ৰাইভিং লাইচেন্সখন লগত ৰাখিব লাগে। তথাপি পাহৰাৰ ফলত কেতিয়াবা ড্ৰাইভিং লাইচেন্স নিনিয়া হয়। আৰু ড্ৰাইভিং লাইচেন্সখন সদায় থাকে পাৰ্চত, থাকে। কেতিয়াবা আপোনালোকে ভুলতে পাৰ্চখন নিবলৈ পাৰে আৰু পুলিচে যদি আপোনালোকক ধৰে ড্ৰাইভিং লাইচেন্স খোজে, ড্ৰাইভিং লাইচেন্সখন ক'ত, তেতিয়া আপুনি কি ক'ব? সেইকাৰণে ড্ৰাইভিং লাইচেন্সখন সদায় নিজৰ লগত ৰাখিব। আৰু তথাপিও এটা সুবিধা মই কৈ দিওঁ, যদিও আপোনালোকে ড্ৰাইভিং লাইচেন্স নিনিয়ে তেতিয়াও আপোনালোকে জৰিমনা ভৰিব নালাগে। ভাৰত চৰকাৰে এটা নতুন এপ, মানে এটা নতুন ছফ্টৱেৰ দিছে প্লে ষ্টৰত। আৰু সেই ছফ্টৱেৰটো ইয়াতে চাই লওক, দেখা পাইছে আপোনালোকে, হয়। এই ছফ্টৱেৰটোতে আপোনালোকৰ নিজৰ ড্ৰাইভিং লাইচেন্সৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰটো দি আপোনালোকে পুলিচক দেখুৱাব। আৰু আপোনালোকক ড্ৰাইভিং লাইচেন্স নহ'লেও, মানে যিখন আপোনাৰ মেইন ড্ৰাইভিং লাইচেন্স, সেই ড্ৰাইভিং লাইচেন্সখনত ইয়াতে ভেৰিফাই কৰি থাকোঁ এই মোবাইলৰ এই ছফ্টৱেৰটো। আৰু এই ছফ্টৱেৰটোতে আপুনি নিজৰ ড্ৰাইভিং লাইচেন্সৰ নাম্বাৰখন, যিটো নাম্বাৰ থাকে, নাম্বাৰটো সোমাই ভেৰিফাই কৰি ল'ব। তো এই মোবাইলত দিয়া এই নতুন নিয়মটো আপোনালোকক দেখুৱাই দিছোঁ। এই নিয়মটো আপোনালোকে সকলোৱে ডাউনলোড কৰি ল'ব, মই দেখুৱাই দিছোঁ, প্লে ষ্টৰত পাব। আৰু এই যিটো নিয়ম ক'লোঁ, এই নিয়মটো যদি আপুনি মোবাইলতে থাকিব, আপোনাৰ ড্ৰাইভিং লাইচেন্সখন এইখন দেখুৱাই দিব, তেতিয়া আপোনাক পুলিচে মুক্ত কৰি দিব আৰু যাবলৈ দিব। আৰু ড্ৰাইভিং লাইচেন্স যদি নিনিয়ে বা আপোনাৰ মোবাইলতো ডাউনলোড কৰা নাই বৰ্তমানলৈকে, তেতিয়াহ'লে ইয়াৰ জৰিমনা ভৰিব লাগিব প্ৰায় 5000 টকা। 5000 টকা আপুনি ভৰিব লাগিব। ঠিক আছে। তো এই দুটা নিয়ম আপোনালোকক দেখুৱালো। তো ইয়াৰ পিছত 3 নম্বৰ নিয়ম, যিটো 3 নম্বৰ নিয়মটো হ'ল যে 18 বছৰৰ তলৰ ল'ৰা ছোৱালী গাড়ী চলাব নিদিব। এইটো বিশেষ কথা কৈছে, মানে 18 বছৰৰ
পিছত চলা কোনো আপত্তি নাই, কিন্তু 18 বছৰ আগত চলালে আপোনালোকৰ নিজৰ কিছুমান গাঁৱত চলাব, য'ত পুলিচ পইণ্ট নাথাকে তাতে চলাব, কিন্তু সাৱধানে চলাব। কিন্তু টাউন বা কোনো চহৰত যাবলৈ হ'লে এজন ডাঙৰ মানুহক নিজৰ লগত ৰাখিব, কাৰণ 18 বছৰ তলত কেতিয়াও গাড়ী নচলাব। কোনো ল'ৰা ছোৱালীক গাড়ী চলাব নিদিব 18 বছৰ। আৰু যদি সেই ল'ৰা ছোৱালীজনে গাড়ী বা স্কুটি চলাই যদি পুলিচ পইণ্টত ধৰে, তেতিয়াহ'লে ইয়াৰ কাৰণে সেই ল'ৰা বা ছোৱালীজনীক পুলিচে জেললৈ নিব কেৱল মাতৃ আৰু পিতৃক। সেইকাৰণে ৰিকুৱেষ্ট টু 18 বছৰৰ তলৰ ল'ৰা ছোৱালী গাড়ী চলাব নিদিব। তো চতুৰ্থ কাৰণটো যাম। চতুৰ্থ কাৰণটো হ'ল যে ইনচুৰ। যদি আপোনাৰ গাড়ীত ইনচুৰ নাই, তেতিয়াহ'লে ইয়াৰ জৰিমনা ভালেখিনি ভৰিব লাগিব আপোনালোকে, প্ৰায় 7-8 হাজাৰ টকা। সেইকাৰণে নিজৰ গাড়ী বা 4চকীয়া বাহনৰ ইনচুৰ কৰি ল'ব। আৰু শেষত যিটো ভিডিঅ'টো শেষ কৰিবলৈ ওলাইছোঁ, শেষৰ কাৰণটো হৈছে যে ইমাৰ্জেঞ্চি বাহন যেনে এম্বুলেন্স, ফায়াৰ ব্ৰিগেড এইবিলাকক যদি আপুনি ৰখাবলৈ চেষ্টা কৰে, তেতিয়াহ'লে ভৰিব লাগিব 10,000 টকা। সেইকাৰণে এইবিলাক কেতিয়াও নৰখাব, ইমাৰ্জেঞ্চি বাহন। আৰু যিটো মই কথা এটা কৈ দিওঁ, কাৰণ ইমাৰ্জেঞ্চি বাহন কিয় নৰখাব, কাৰণ ইমাৰ্জেঞ্চি বাহনৰ প্ৰয়োজন সকলোৰে। এখন এম্বুলেন্স যদি আপুনি ৰাখি থয়, তেতিয়াহ'লে কোনোবা ৰোগী অপেক্ষা কৰি থাকিব আৰু যাই নাপাব। সেইকাৰণে অনুৰোধ, ইমাৰ্জেঞ্চি বাহন কেতিয়াও নৰখাব। তো সকলোকে এটা কাৰণ ক'লো আপোনালোকক, এই কাৰণকেইটা আপোনালোকে ফ'ল' কৰক আৰু নিজৰ জীৱনটো সুৰক্ষা কৰক। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ, আৰু এনেকৈ আগলৈ কিছুমান জানিবলগীয়া কথা আৰু কিছুমান ব্লগৰ সৈতে মই লগ পাম আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে। তো ধন্যবাদ। নিয়মবিলাক ফ'ল' কৰক আৰু নিজৰ জীৱন সুৰক্ষা কৰক। ধন্যবাদ। আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। নমস্কাৰ। জয় আই অসম। তো